সকলোকে নমস্কাৰ জনাইছোঁ। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ। আচলতে বিৰাটেই ভাল লাগিছে। কিয় ভাল লাগিছে? আজি আমাৰ যোৰহাট ভগামুখত যিটো কাৰ্যালয় খুলিলোঁ বিজেপিৰ, ইজনৰ পিছত সিজনৰ পিছত ইজন আহি আছে। সেইকাৰণে আমি সুখী হৈছোঁ, বিৰাট ভাল লাগিছে। আচলতে বহুতে চিনি নাপায়। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াদেৱ আমাৰ বিৰাট শ্ৰদ্ধাৰ, বিৰাট মৰমৰ, বিৰাট হেঁপাহৰ, বিৰাটেই ভাল লগা এজন আমাৰ মানে হয় বিৰাট ভাল লগা এজন ব্যক্তি নহয় জানো? হয়, আছে মোৰ লগতে কৈলাশ ডাঙৰীয়াদেৱ আৰু লগতে আছে এইজনেই হৈছে আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াদেৱৰ ককায়েক। পৰিচয় দিয়ক কেমেৰা সন্মুখলৈ চাই। আৰু কি কয়? ভাল লাগিছে আপোনাক কয়? ঠিক আছে, অনুৰোধ কৰিলোঁ এটাই, আগন্তুক বিধানসভা নিৰ্বাচন যি 9 তাৰিখে হ'ব, হয়, সকলোকে ভোটদান দিবৰ কাৰণে অনুৰোধ কৰিলোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীক যেন এটা বৃহৎ ব্যৱধানত জয়ী কৰাই আপোনালোক সকলোৱে আমি মৰিনী সমষ্টিটো আৰু যি কৰিবলগীয়া আগন্তুক কাম আছে সেইখিনি কাম যেন সফল কৰিব পাৰে, তাৰে কামনা কৰি সকলোকে অনুৰোধ এটাই থাকিলে যে 9 তাৰিখৰ ভোটদান যিটো অনুষ্ঠিত হ'ব, সকলোকে ভোটদানৰ ব্যৱস্থাটো আৰু মানুহক দুজনক হ'লেও ক'ব লাগে যেন ভোটদানটো কৰিবলৈ যাব লাগে। সেয়াই মোৰ ক'বলগীয়া। হয় হয়, বিৰাট ভাল লাগিলে আচলতে দাদাৰ কথাবিলাক শুনি। আমিও বহুত সুখী হৈছোঁ। হ'ব।